কাৰ্বি আংলং জিলাত শিক্ষক নিযুক্তিৰ সন্দৰ্ভত ডিফুত কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবিক স্মাৰকপত্ৰ প্ৰদান ছাত্ৰ সংগঠন উচুকাৰ। কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত থকা বিদ্যালয়সমূহত খালী হৈ থকা শিক্ষকসকলৰ পদসমূহৰ সমস্যাৰ সন্দৰ্ভত আজি সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকাৰ এটা সজাতি দলে ডিফুত কাৰ্বি পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবিক সাক্ষাৎ কৰি উক্ত শিক্ষা বিভাগৰ সমস্যাৰ সন্দৰ্ভত এখনি স্মাৰকপত্ৰ প্ৰদান কৰে। সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিবিচন টেৰণ আৰু সাধাৰণ সম্পাদক জিন্তু হাজৰিকাই কাৰ্যবাহী সদস্যগৰাকীক স্মাৰকপত্ৰৰ যোগেদি কাৰ্বি আংলং জিলাত খালী হৈ থকা শিক্ষকৰ পদসমূহত অতি শীঘ্ৰেই শিক্ষকক নিযুক্তি প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক নিউজ 24/7 কাৰ্বি আংলং। কাৰ্বি আংলঙৰ ডিফুৰ গভ কলেজৰ বিভিন্ন সমস্যা লৈ আজি আমি কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিলৰ বিভাগীয় ডাঙৰীয়া ৰিচাৰ্জ টকবিক ডাঙৰীয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ। আমাৰ মূল 3টা দাবী লৈ তেওঁক স্মাৰকপত্ৰখন আমি প্ৰদান কৰোঁ। আমাৰ লক্ষ্য কৰিব পাইছোঁ যে ডিফুৰ গভ কলেজত 40কৈ অধিক এতিয়াও তাত অধ্যাপক ভেকেঞ্চি খালী হৈ থাকে আমি লক্ষ্য কৰিব পাইছোঁ। সেয়েহে আমি ক'ব বিচাৰোঁ যে অতি সোনকালে এইটোৰ ওপৰত ব্যৱস্থা ল'ব লাগে আৰু তাত আংলং জিলাত আগ্ৰণী শিক্ষানুষ্ঠান ডিফু চৰকাৰী মহাবিদ্যালয় বিভিন্ন সমস্যা লৈ পেলাই আজি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবিক ডাঙৰীয়া আমি সাক্ষাৎ কৰি আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। বিশেষকৈ মহাবিদ্যালয়ত অধ্যাপকৰ যিটো নাটনি আৰু তাত বাছ সেৱা অতি শীঘ্ৰে ব্যৱস্থা কৰি দিব লাগে আৰু এতিয়া ব্যৱস্থা কৰি দিব লাগে, সেই 3টা দাবী লৈ পেলাই আজি আমি তেখেতক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু ডাঙৰীয়া আমাৰ এইটো 3টা দাবী পৰ্যায়ক্ৰমে ব্যৱস্থা কৰা হ'ব বা কাৰ্যকৰী কৰা হ'ব বুলি তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে।